নহয় দেখাম ভিডিঅ'টো চাই থাকিব শেষলৈকে গৰম পৰিছে বহুত সেইটো কাৰণে এতিয়া থাকি লৈছোঁ এতিয়া আজি ওলাইছোঁ ভাইটিয়ে মই গৰমূৰলৈ মানে নামনি মাজুলীলৈ ভাবিলোঁ আপোনালোককো দেখাওঁ আমাৰ মাজুলীত নামনি ফালেনো কি আছে চাই থাকিব ভিডিঅ'টো শেষলৈকে
বৰষুণ আহিলে সেইটো কাৰণে এই দোকানতে সোমাই দিলোঁ অলপ। গৰমো পালোহি, তাৰপিছৰ পৰা ভিডিঅ' কৰা নহ'ল, মানে বৰষুণটো বেয়াকৈ আহি গ'ল। আমাৰ ফালে উজনিৰ ফালে হেৰি ATM-ৰ সুবিধাটো নাই, সেইটো কাৰণে গড়মূৰলৈকে গুচি আহিলোঁ। তাত 1010 টকাকৈ লয়, বেছি পইচা উলিয়ালে অলপ প্ৰব্লেম হৈ যায়, সেইটো কাৰণে গুচি আহিলোঁ ইয়ালৈকে। বেংকত এনেই ৰখি থকাতকৈ যাওঁ, লগৰ এটাক লগ কৰি আহোঁ। এইফালে লিংক গুচি গ'ল বুলি কৈছে। আজিকালিতো একাউণ্টটো অনলাইনে হয়, একাউণ্ট দিবলগীয়া আছিলে, সেইটো কাৰণে আহিছিলোঁ। এতিয়া বোলে লিংক গুচি গৈছে, সেইটো কাৰণে ৰখি থকাতকৈ যাওঁ, লগৰটোকে লগ কৰি আহোঁ। হৈছে গড়মূৰ টাউনখন। এয়া গড়মূৰ সত্ৰলৈ যোৱা গেটখন হয়। গেটখনৰ পৰা অলপ ভিতৰলৈ সোমাই যাব লাগে, কিন্তু এতিয়াতো সোমাব দিয়া নাই, সেইটো কাৰণে আপোনালোকক মই গেটখনে দেখাইছোঁ। পিছত দেখাম বাৰু আপোনালোকক। ভাইটিয়ে মই চাহ খাবলৈ সোমালোঁ। কিমান দেৰি কামেই নহ'ল আজি, লিংক অহা নাই। আহিলেও আজি দেৰি হ'ল বুলি নহ'ব বুলি কৈছে, আকৌ এদিন আহিব লাগিব। বাপৰে ইমান কষ্ট, কামটোতো নহ'লে গুচি আহিলোঁ, পিছত এদিন আহিব লাগিব আৰু। দেখাওঁ বাৰু, ঘূৰি যাওঁতে বাকীবোৰ দেখুওৱা নহ'ল, সেইটো কাৰণে দেখাওঁ বাকীখিনি। বৰষুণটো আহিলে কাৰণে বাকী ভিডিঅ'টোতো কৰা নহ'ল, এইখিনি জেগা থাকি গ'ল, সেইটো কাৰণে দেখাওঁ আপোনালোকক। এতিয়া দেখাওঁ আপোনালোকক মনজাৰ ৰিজৰ্ট। মনজাৰ ৰিজৰ্টটো একচুৱেলি ফুড আড্ডা আৰু বুক আড্ডা হয়। ইয়াতে ইণ্ডিয়ান, চাইনিজ আৰু ট্ৰেডিশ্যনেল আছামিজ ফুড পোৱা যায়। এয়া হৈছে মনজাৰ ৰিজৰ্ট, কেতিয়াবা আহিব, এতিয়াতো বন্ধ হৈ আছে কৰোণাৰ কাৰণে। এয়া ভাইটিয়ে মই অলপ ফটো তুলিলোঁ। এয়া মনজাৰ ৰিজৰ্ট। এতিয়া যাওঁ ঘৰলৈ, গৈ থাকোঁ।
ফাইনেলি আহি পালোহি ঘৰত। বাপৰে আজি ইমানেই কষ্ট হ'ল, গৰম, আকৌ কামেই নহ'ল। যোনটো কামৰ কাৰণে গৈছিলোঁ এটা কাম হ'ল বাৰু, দুটা কাম নহ'ল। নেক্সট আকৌ যাব লাগিব। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। ভিডিঅ'টো যদি চাই ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে পিছত আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে পাই থাকে। বাই বাই।